everyone, welcome back to my YouTube channel. So, বহুত দিনৰ মূৰত বহুত দিন নহয় I think almost 1 month হৈ গ'ল আৰু মই ভিডিঅ' দিয়া নাই আৰু যেহেতু কি মোৰ এক্সাম চলি আছিলে আৰু আজি মোৰ এক্সাম খতম হ'ল আজি আৰু আজি মেথছৰ এক্সাম আছিলে আজি এক্সাম খতম হ'ল So, আজি মই মামাহঁতৰ ঘৰত যাম আৰু আপোনালোকে যদি মোৰ মামাহঁতৰ ঘৰ গুৱাহাটীত হয় আপোনালোকে দেখিছিলে চাগে মোৰ ফাৰ্ষ্ট ব্লগটোত ইউটিউবৰ মই মামাহঁতৰ ঘৰৰ পৰাই কৰিছিলোঁ মানে গুৱাহাটীৰ পৰা কৰিছিলোঁ So, আজি মই গুৱাহাটীত যাম আৰু মানে আপোনালোকে জানে এক্সাম শেষ হোৱাৰ পিছত ছামাৰ ভেকেশ্যনত গৰম বন্ধত কিমান ভাল লাগে গৈ পেলাই মামাহঁতৰ ঘৰত গতিকে বলক এয়া মোৰ মা ৰেডি হৈ গৈছে আজি পুৰা ভাল লাগিছে ন মনটো আজি আৰু নিজৰ মাকৰ ঘৰত যাব পাব আৰু ন হয় নহয় So we are ready আৰু সবকে বাই বাই কোৱাৰ পিছত মা পাপা আৰু মই তিনিওটা ওলালোঁ মানে পাপাই আমাক বাছখন বিচাৰি দিবগৈ যিহেতুকে আমাৰ বাছ বুক কৰা নাছিলে গতিকে সেইটো কাৰণে আমাক পাপাই বাছখন মানে বিচাৰি দিবগৈ আমি বৰঘাটলৈ যাম এতিয়া বিচাৰিবলৈ সেইটো এটা ঝামেলা আছেই নহয় আৰু আজি মাক আৰু কোনে পায় আৰু নিজৰ মাকৰ ঘৰলৈ যাবলৈ পাব আৰু মাক আৰু কোনে পায় মাৰ আৰু ফূৰ্তিয়ে আৰু আজি আকৌ এক্সামো শেষ হ'ল আজি আমাৰ আৰু এয়া এইফালে আমি গৈ আছোঁ এয়া আকৌ পাপাই গাড়ী চলাই আছে এয়া মা মোক বহুতে কমেণ্ট ছেকশ্যন সুধি আছিলে তোমাৰ ঘৰ ক'ত মোৰ ঘৰ নগাঁও আৰু এয়া এইফালে এজনী মই মা ফাইনেলি বাছ বিচাৰি পালোঁ বহুত সময় ৰখিছিলোঁ যে বৰঘাটত দেখুওৱা নহ'ল বাৰু কিন্তু পালোঁ আৰু ভাল বাছ এখন এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম গুৱাহাটীলৈ মাৰনো আজি কোনে পায় আৰু মনটো ভাল লাগি আছে আৰু আজি আৰু আজিৰ মৌচমটো বহুতেই বেছি সুহাওনা মৌচম আছিলে মই এনেকুৱা বতৰ বহুত বেছি ভাল পাওঁ আই লাইক দিছ টাইপ অফ ৱেডাৰ আৰু মানে মই কি বুলি ক'ম আৰু মই মানে মোৰ মানে এনেকৈ পাহাৰ চাই এনেকুৱা সেউজীয়াবোৰৰ মাজত বাছ ৰাইড কৰি পেলাই গান শুনি মানে যোৱাৰ মানে মজাটোৱে বেলেগ মই মানে মোৰ এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মোৰ ফিলিংছখিনিক মই অভাৰ এক্ট কৰা নাই বাট মোৰ যোনখিনি মোৰ ফিলিংছখিনি মই তাকে এক্সপ্ৰেছ কৰিছোঁ কোনে মোৰ দৰে এনেকুৱা বতৰ মানে এনেকৈ পাহাৰ চাই গৈ পেলাই কোনে এনেকৈ ভাল পায় জনাবচোন কমেণ্ট ছেকশ্যনত তাৰে পিছতে আকৌ এটা তেৰেমেৰে কুৰকুৰি মাৰি দিলোঁ আকৌ দেই গাইজ আপোনালোকেও খাব নেকি খাই যদি আহক এণ্ড ফাইনেলি গাইজ গুৱাহাটী পালোহি আৰু আজি বতৰটো যিহেতুকে দেখিছে কিমান ডাৱৰীয়া হৈ আছে আমি গম পোৱা মতে ইয়াত বোলে আগৰ পৰা বহুত বেয়াকৈ ধুমুহা আৰু বৰষুণ দি আছে গতিকে বৰষুণ দিয়াৰ আগে ঘৰ পাবগৈ লাগে আমি আকৌ ঘৰৰ যোৱাৰ আগে আকৌ মিঠাই দোকানতো সোমাব লাগিব গতিকে তাতো টাইম ৱেষ্ট হ'ব আজি বৰষুণে পাবই যেন লাগিছে আৰু এতিয়া আকৌ লাইটো জ্বলি গ'ল আকৌ দেখিছেই নহয় টুপকৈ বৰষুণ দিয়ে আছে গতিকে আজি বৰষুণেই পাব যেন পাইছোঁ আৰু এনেকৈ গৰম বন্ধ দিয়াৰ লগে আৰু মামাহঁতৰ ঘৰত অহাৰ আমেজটোৱে বেলেগ নহয় জানো সেয়েহে বহুত বেছি এক্সাইটেড হৈ আছোঁ তাৰপিছত আমি মিঠাই দোকানত সোমালোঁ মায়ে কচুৰি আলু চপ কিবাকিবি কিনিলে মই আকৌ মোৰ ধান্দাতে আছোঁ আইচক্ৰীম কেনেকৈ পাওঁ খাবলৈ এতিয়া আৰু জ্বৰ হ'লেও কথা নাই এক্সাম শেষ হ'ল যেতিয়া আৰু নহয় জানো
মই আৰু ঘৰলৈ ৰখিব নোৱাৰিলোঁ আৰু দেই, ইয়াতে আইচক্ৰীম কচুৰি মাৰি দিলোঁ। আকৌ ঘৰত গৈ মাৰিবলৈ আছেই নহয় আলু চপ কচুৰি। দেখিলেই নহয় বৰষুণজাক কেনেকৈ আহি পালেহি তৎক্ষণাতে। ইমান ডাঙৰকৈ আহিছিল নহয়, কেনেকৈ যে বুজাম আৰু। মই আকৌ মিঠাই দোকানত সোমোৱাৰ পিছত আকৌ মাক কৈ আছিলোঁ KFC খাওঁ ব'লা। মায়ে আকৌ কৈছে এয়া দেখিলি বৰষুণজাক কেনেকৈ আহিলে। মই ভাবিলোঁ কি যে ভালেই কৰিলোঁ আৰু মাৰ কথা শুনি পেলাই, সেইটো কাৰণে মাৰ কথা শুনিব লাগে। আৰু ফাইনেলি আমি ঘৰ আহি পালোহি। দেখিছে একদম তিতি আহিছোঁ কাৰণ বৰষুণ বহুত বেয়াকৈ দিছিলে, গতিকে বহুত বেয়াকৈ তিতি আহিছোঁ। আইচক্ৰীমো খাইছোঁ লগতে, আৰু মায়ে চিঙৰা কচুৰি আৰু চব কিবাকিবি আনিছে, সেয়া খাওঁ এতিয়া। তাৰপিছত চাই থাকিব। আৰু গাইজ এইজনী হৈ গ'ল ভণ্টিজনী, এয়া চাওক তোমালোকে কোৱা টকলিজনীক চাওকচোন, এজনী চোৱা এইফালে চাই দে। তোমাৰ নামটো কৈ দিয়া, তোমাৰ নামটো কি? আৰাধ্য দাস। তুমি কোন ক্লাছ? তাই এতিয়ালৈকে স্কুল যোৱা নাই দেই। এই টকলিজনী টকলি এইজনী মোৰ ভণ্টিজনী, মানে মোৰ মামীৰ ছোৱালী, মামীৰ ছোৱালী। এয়া মোৰ ভণ্টি। হাঁহিটো চাওকচোন। মোৰ চুমা এটা খাই দিয়াচোন, চুমা এটা, চুমু। মোক এটা খোৱা, গালত ইচ। এজনী মষ্ট স্পেচিয়েল মেম্বাৰ হয় দেই মামাহঁতৰ ঘৰত। ইচ চাওঁ এইটো চাওকচোন, খং উঠিছে। চিপছ খাম দেই, চিপছ খাবানে? খাব, চিপছ খাব। হা চিপছ বোলে মই ভাল লাগে কৈছে। দাঁতকেইটা উলিয়াই দেখোন ভঙা দাঁত। কি খবৰ? বা তই খালি খেলে আছে আৰু দেখিছে বহুত কনচেনট্ৰেট কৰি পেলাই। খালি ফাইনেল খেল নেকি? বহুত কনচেনট্ৰেট কৰি পেলাই খেল চাই আছে। চা আজি আমাৰ পৰীক্ষা শেষ হ'ল, এবাৰ চিকেন বিৰিয়ানী খাব লাগিব, বুজিছা নাই? পাত্তা দিয়া নাই মানুহে, পাত্তা দিয়া নাই। চ' বাই, আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। সেইজনী মোৰ টকলিজনী, আৰু ব্লগ আহি থাকিব এনেকৈ, যিহেতুকে এক্সাম শেষ হ'ল, গতিকে ব্লগ দিম মই। আৰু আজিৰ কাৰণে ইমানেই, আশা কৰিছোঁ সকলোৱে ভাল পালে। বেছি দীঘল কৰা নাই ব্লগটো, যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাব ট্ৰাই কৰিলোঁ। আৰু দেখুৱা আপোনালোকে বৰ হৈ যাব ন বেছি চালে, গতিকে ইমানখিনিয়ে দেখুৱালোঁ আজিৰ কাৰণে। গতিকে আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। বাই বাই।